নমস্কাৰ প্ৰিয় দৰ্শক। সময় আৰু পৰিস্থিতি যিমান দিনে আপোনাৰ সৈতে অনুকূলে থাকিব, সিমান দিন আত্মীয় মানুহে স্বজন প্ৰীতি দেখাব। ল'ৰাৰ লগত বোৱাৰী সুখী থাকিলে শাহুৰ কষ্ট হয়, কিন্তু ছোৱালীজনী তেওঁৰ জোৱাইকৰ লগত সুখী হ'লে মাক সুখী হয়। এইটো হৈছে আমাৰ সমাজৰ বাস্তৱতা। মানুহে বিচাৰিলেই যদি সকলো পাই যায়, তেনেহ'লে অপেক্ষাৰ কোনো মূল্যই নাথাকিব। কেতিয়াবা আপুনি জীৱনৰ পৰা কষ্ট ভোগ কৰিব, কাৰণ দুখ আৰু কষ্টৰ মাজতেইতো জীৱন। তাৰ অৰ্থ এইটো নহয় যে আপুনি বেয়া। আপুনি নিজে এইটো বুজিব লাগিব যে ক'ত আৰু কেতিয়া ভাল হোৱাটো বা দয়াবান হোৱাটো আপোনাৰ স্বভাৱটোক অলপ কণ্ট্ৰল কৰিব হ'ল। কিয়নো আপুনি দয়াবান বা মানুহৰ উপকাৰ কৰে, তাৰ সুযোগটো মানুহে ল'বই। যদিও বা আপুনি সম্পূৰ্ণৰূপে ভাঙি পৰে, সেইটো কেতিয়াও কাকো বুজিব নিদিব, কাৰণ ভাঙি যোৱা ঘৰখনৰ পৰা মানুহে ইটা পৰ্যন্ত বুটলি লৈ যায়। টকা দি সুখ কিনিব নোৱাৰে সঁচা, কিন্তু জীৱনত সুখী থাকিবলৈ হ'লে অজস্ৰ টকাৰ প্ৰয়োজন। আৰু অজস্ৰ টকা উপাৰ্জন কৰিবলৈ হ'লে কষ্ট আৰু নিজৰ ওপৰত বিশ্বাস থকাটো বহুত প্ৰয়োজনীয়। জীৱনত এই তিনিজনক কেতিয়াও ক্ষমা নকৰিব। 1. যিজনে প্ৰেম নকৰে, অভিনয় কৰে। 2. যিজনে বন্ধুৰ সুযোগ লৈ বেইমানি কৰে। 3. যিজনে বিশ্বাসৰ মূল্য নুবুজে। কিবা এটা হেৰাই গ'লে যিমানখিনি কষ্ট হয়, তাতকৈ বহুত বেছি কষ্ট হয় আপোন কোনোবা সলনি হৈ গ'লে। জীৱনৰ বেয়া সময়খিনি অকলে কটাব, কাৰণ মানুহে মানুহৰ কষ্ট দেখিলে সেইটোক উপভোগ কৰে। বেছিভাগ পুৰুষে নাৰীৰ সৌন্দৰ্য দেখি প্ৰেম কৰিছে, আৰু বেছিভাগ নাৰীয়ে পুৰুষৰ সফলতা দেখি সংসাৰ গঢ়িছে। দুখটো জীৱনত থাকিবই, সেয়েহে সুযোগ পালে নিজকে হাঁহি ধেমালি আনন্দত ৰখাৰ দৰকাৰ। ঘৰৰ মানুহে শত্ৰুতা কৰিলে মানুহে সকলোতকৈ বেছি কষ্ট পায়, কাৰণ বাহিৰৰ শত্ৰুৱে আমাক একো কৰিব নোৱাৰে, কিন্তু ঘৰৰ মানুহে যদি শত্ৰুতা কৰে আমাক অসহায় কৰি দিয়ে। শব্দ একে হ'লেও তাৰ ওপৰত বহুত কথাই নিৰ্ভৰ কৰে। যেনেকৈ চৰি আপুনি মই ক'লে কাজিয়া শেষ, কিন্তু ডক্তৰে ক'লে জীৱন শেষ। জীৱনত যিমান দিনলৈকে বিজয়ী হ'ব, হাততালিৰ অভাৱ নহ'ব, কিন্তু এবাৰ হাৰি যাওক, আপোনাৰ হাতত ধৰাৰ বাবে অৱশিষ্ট এখনো হাত নাপাব। এজনী ছোৱালীয়ে যদি এজন ল'ৰাক নষ্ট কৰিব বিচাৰে, তেনেহ'লে তাই সেই ল'ৰাজনৰ লগত ভাল পোৱাৰ অভিনয় কৰিব। এজন মানুহে সকলো ঠাইতে বিজয়ী হ'লেও এজনী নাৰীৰ কাষত তেওঁ হাৰিবই। কোনোবাই অলপ ভাল ব্যৱহাৰ কৰিলে, সুন্দৰভাৱে কথা পাতিলে যিসকল মুগ্ধ হৈ যায়, তেওঁলোকৰ জীৱনত দুখ শেষ নহয়। ছাকচেছফুল মানুহ হ'বলৈ কি লাগে জানেনে? অপমান, বেয়া সময়, একাত্ৰিত্ব, নিজৰ প্ৰতি আত্মবিশ্বাস আৰু প্ৰচণ্ড জেদ যদি আপোনাৰ লগত আছে, আপোনাৰ জয় নিশ্চিত। মানুহে যেতিয়া কিবা এটা পায়, তেতিয়া বুজি নাপায় সেইটো কি, কিন্তু যেতিয়া হেৰুৱাই দিয়ে, তেতিয়া বুজে যে তেওঁ পায়ো হেৰুৱালে কি। আনৰ কথা শুনি কাৰোবাক দুখ দিয়াৰ আগতে তেওঁৰ কথা এবাৰ শুনা উচিত, আৰু আনৰ কথা শুনি কাৰোবাক ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিটো এবাৰ জানি লোৱা উচিত, নহ'লে জীৱনত বহুত ডাঙৰ ক্ষতি হ'ব পাৰে। কাজিয়া নহয়, কেতিয়াবা মনে মনে থাকিও নিজৰ গুৰুত্ব বুজাব পৰা যায়। নাই পাৰিবাৰিক সম্পৰ্ক, নাই ৰক্তৰ সম্পৰ্ক, তথাপিও সুখে দুখে বিপদে আপদে যিজন আপোনাৰ কাষত থাকে, তেওঁৰ নামেই হৈছে প্ৰকৃত বন্ধু। প্ৰিয় দৰ্শক, আপোনালোকে যদিহে মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। আৰু ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পালে, তেতিয়াহ'লে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ।